हेलो बंधुসকল आशा करूँ सकलोए भाले आछे तो गिबि आवनो बयनिसिम बर' बिजों साननि गाहाम हामग्लायनाय बावहरनाय थाबाय सो तुम्हालोके तो निश्चय गमे पाइसा जे फेक निউজবোৰ जिमान कलिও प्रचार करिए আছে हेतु रिजनটো मयो बिचारि पोৱা নাই तारे भितरत बुजा लोकসকলে মোক ইমান ধুনিয়াকে কমেন্ট কৰি আছে ইয়াৰ বাবে অশেষ ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল যেনেকৈ আমি মানুহ হয় তাৰ পাছত জাতি ধৰ্ম মোৰ এটা কথা ফাৰ্স্ট বেয়া লাগিছে যে ডান্স কৰা বাবে মাৰিব নালাগে বাট এতিয়াহে বুজি পাইছো যে তাই ডান্স কৰা বাবে মাৰা নাই তেখেতে বুজিছে যে তেখেতে গম পালে যে হেবোৰ ফেক নিউজ বুলি কিন্তু কিছুমানে ইমান বেয়া জানি বুজি কেনেও একো নভবাকৈ ইমানখিনি মানসিকতা আপোনালোকৰ ইমান দুৰ্বল যে একো মানে জানি কেনেও যে ইমান বেয়াকে কমেন্ট কৰি আছা মোক কিয় আৰু তেনেকৈ মেনি মোৰ থ্যাংক ইউ বাইদেউ নহলে আমিও তেনেকুৱাই ভাবি আছিলো যেনেকুৱা সবে ভাবিছিল থ্যাংক ইউ ওয়ান্স এগেইন বাইদেউ ওয়েলকাম সিস্টার তুমি কিন্তু মজ্জা দিছা দে সেইবোৰ মানুহক এনেকৈ ক'ব লাগে এয়া ভন্টিজনীয়ে বুজিছে যিজন মানুহ যেনেকৈ তাক তেনেকৈ ধুলাই কৰিব লাগে হয়নে নহয় নিশ্চয় আপোনালোকে সেইটো কথা জানাই কেজনমান ইউটিউবাৰৰ প্ৰতি যিবিলাকে ফেক নিউজ প্ৰচাৰ কৰিছে আৰু তেওঁলোকে এতিয়াও ভিডিঅ'বোৰ ৰিমুভ কৰা নাই তেওঁলোকৰ প্ৰতি মই অনুৰোধ জনাইছো যে আপোনালোকক মই নম্ৰভাৱে অনুৰোধ কৰিছো মানি লবা যে আপোনালোকে সেইটো ভিডিঅ'টো ৰিমুভ কৰি দিব এই কেইটামান ইউটিউবাৰৰ নাম হ'ল নগাঁও ৰষ্টাৰ বয় প্লিজ আপুনি ভিডিঅ'টো ৰিমুভ কৰি দিব ৰঞ্জিত সাহু সাহুকে প্লিজ আপুনিও ভিডিঅ'বোৰ ৰিমুভ কৰি দিব নম্ৰভাৱে কৈ আছো আপোনালোকে একো নেগেটিভ ভাৱে নকৰিব কথা যিজন ছোৱালীয়ে নাচিছে সেইজন ছোৱালীয়ে মৰা নাই বুলি আপোনালোকক মই বাৰে বাৰে বুজাই আছো কিন্তু আপোনালোকে মানাত নাই যিবিলাকে ফেক নিউজ বনাইছে যে মই তেওঁলোককহে কৈ আছো আৰু কিছুমানে ভুল নবুজিব যি সকলে ফেক নিউজ বনাই আছে মই তেওঁলোককহে কৈছো যে তেওঁলোকে মই যিমান কোৱাৰ পিছতো তেওঁলোকে মানাত নাই কিয় যিজন ছোৱালীয়ে মৰিছে হেতু বেলেগ ৰিজনত মৰিছে সো তেখেতৰ আত্মাক ইমানখিনি ট্ৰল কৰি কিনে চিৰশান্তি লাভ কৰিবলৈ দিয়া ইমান শাস্তি কৰি নাথাকিবা আপোনালোকে যিবিলাকে ফেক নিউজ বনাইছে তেওঁলোকক কৈ আছো দে মই সো তেখেতে বেলেগ ৰিজনত মৰিছে সেইজনী ছোৱালীয়ে বেলেগ ৰিজনত মৰিছে গটিকে তেখেতক ইমানখিনি ফেক নিউজ দি কেনে ট্ৰল কৰি নাথাকিবা আৰু তেখেতৰ আত্মা যিজন ছোৱালীয়ে বেলেগ ৰিজনৰ কাৰণে মৰিছে তেখেতক চিৰশান্তি লাভ কৰিব কিছুমানে কৈ আছে যে নাৰীক তেনেকে কৰিব পায় নেকি যে মানুহৰ আগৰ ৰাইজৰ আগত কাপোৰ খুলি মাৰিছে সো তোমালোকে ক'ত দেখা পালা যে কাপোৰ খুলি কেনে মাৰিছে তেখেতক মই না আপোনালোকক এক্সাম্পল দিছো যি সকলে ফেক নিউজ বনাইছে আচ্ছা মই মানি ললো যে তেখেতক মাৰাৰ বাৰে আপোনালোকে বেয়া পাইছা ঠিক ধৰি লৈছো মই যিবিলাকে ফেক নিউজ বনাইছে তেওঁলোকে নাৰীৰ প্ৰতি ইমান সন্মান দেখুৱাইছে নাৰীৰ প্ৰতি ইমান সন্মান কৰিছে সেইবাবে ধন্যবাদ আপোনালোকলৈ কিন্তু মই এটা কথা আপোনালোকক মই এটা এক্সাম্পল দি আছো যে যিজনে ফেক নিউজ বনাইছে সেই সকলক কৈ আছো মই যেন আপোনাৰ ঘৈণীয়েকে আপুনি ইমানখিনি মৰম দিছে তথাপিও বেলেগ গিৰিয়েকৰ লগত গৈ কেনে লাইন মাৰি আছে এতিয়া আপুনি কি কৰিবা আৰটি কৰিবা নে ঘৰত ৰাখি কেনে নে ৰাইজৰ মাজত ধুলাই কৰিবা একজেক্টলি ধুলাই কৰিবা সকলো সমাজৰ মানুহৰ মাজত সেইখিনিটো থাকে সো এনেকে মানুহক শিক্ষা দিব লাগে যেন অলৰেডি বিয়া হৈছে বেলেগৰ লগত যে লাইন মাৰিছে সেইভাবে মাৰ খাইছে কোনো এটা বেলেগ কাৰণত মাৰ খোৱা নাই আৰু সেইজন ছোৱালী যিজনে মাৰ খাইছে আৰু সেইজন ছোৱালী এতিয়াও মৰা নাই আছে কিন্তু কিছুমানে কৈ আছে যে প্ৰমাণ লাগে যে সেইজন ছোৱালী যিজন ছোৱালীয়ে নাচিছে আৰু ডান্স কৰাৰ বাবে মাৰ খাইছে বুলি কৈছে সেইজন ছোৱালী মাৰ খোৱাই নাই যিবিলাকে ফেক নিউজ বনাই আছে এই 2 দিন 3 দিন 4 দিন ধৰি কেনে যে ইমানখিনি ইউটিউবাৰে কৈ আছে যে এইটো যে ফেক নিউজ সেইজন ছোৱালীয়ে ডান্স কৰাৰ বাবে মাৰ খোৱা নাই কিন্তু আপোনালোকে মানা নাই যে তথাপিও আজি কালি ভিডিঅ' বনাই আছা কিয় আপোনালোকক মই নম্ৰভাৱে অনুৰোধ কৰিছো প্লিজ আপোনালোকে যি সকলে ফেক নিউজ বনাইছা সেই ভিডিঅ'বোৰ ডিলিট কৰি দিবা প্লিজ আপোনালোকক মই নম্ৰভাৱে ৰিকুৱেষ্ট কৰিছো কাৰণ যিজন ছোৱালীয়ে মৰিছে সেইজন ছোৱালীক চিৰ শান্তি লাভ কৰিবলৈ দিয়া
তেখেতৰ আত্মাক চিৰশান্তি লাভ কৰিবলৈ দিয়ক তোমালোকে সোশ্যাল মিডিয়াত আহি কেনে তেনেকে ফেক নিউজ বনাই কেনে যিজন ছোৱালীয়ে মৰিছে তেওঁৰ আত্মাত দুখ নিদিব কিন্তু আৰু মই আজি আপোনালোকলৈ এটা প্ৰুফ আনিছো যিজন ছোৱালীয়ে ডান্স কৰিছিল পিছমুখ হৈ কেনে সেইজন ছোৱালীয়ে মৰা নাই আৰু মই কৈ আছো আপোনালোকক আৰু আজি মই এটা প্ৰুফ আনিছো তেখেতে যোৱা কালি ফেচবুকত নিজে পোষ্ট দিছে কি বুলি ৱেট কৰা মই পঢ়ুনাই আছো কিন্তু কিছুমান বনৰা গেটাৰ কাৰণে এতিয়াও মই প্ৰুফ দিয়াৰ পিছতো ক'ব কি ফেক তুমি হে ফেক নিউজ বনাব আহিছা তেনেকে ক'ব কিন্তু সো ভিডিওটো ভালকৈ চাবা আৰু মোৰ কমেন্ট বক্সত ভাবি চিন্তিকে কমেন্ট দিবা আপোনালোকে সো আপোনালোকক কি পোষ্ট কৰিছে সেইজনী ছোৱালীয়ে মই আপোনালোকক পঢ়ুৱাই শুনাই আছো সো ফ্ৰেন্ডছ হোপ all of you are doing fine. Few days back I post dance video on Instagram but few people spread fake news about me by ending someone's video which does not have any related with me. They started ending someone video which was not me and went viral which is not me. So we ever did this type of hoe and people who share without any research and consent of mine. Please do research properly before doing so. Please don't do such things in future. First do research if affected a person mentally and emotionally because playing with someone life is not good and unacceptable and may destroy someone life totally because of a fake news. So তেখেতৰ নাম হৈছে বিথৰাই মুছাহাৰী সো তেখেতে ফেসবুকৰ নাম তেখেতৰ বিথৰাই মুছাহাৰী আৰু তেখেতৰ ইনষ্টাগ্ৰামো আছে সেইজন ছোৱালীৰ ইনষ্টাগ্ৰামত সেইজন ছোৱালীৰ নাম হৈছে বৈষ্ণৱী সো আপোনালোকে নিশ্চয় চেক কৰিব পাৰা তোমালোকে এইবোৰ ষ্টপ কৰা ফেক নিউজবোৰ প্ৰচাৰ কৰা শান্তিভাৱে থাকক আৰু আমাকো শান্তিভাৱে জীয়াই থাকিবলৈ দিয়ক তেনেকে ফেক নিউজ দি কেনে আমাৰ বড় সমাজক আপোনালোকে বদনাম নকৰিব প্লিজ আপোনালোকক মই কৈছো আপোনালোকে বদনাম নকৰিব আৰু নিউজটো দিছে আপোনালোকেটো বড় নিউজ কিতিয়াও নুচুৱা সাবা কেনেকে বুজি যে নুপুৱা সাবা কেনেকুৱা আজি দুজন এসবি বড়ো নিউজ আৰু বড়ো ইনফো এই দুটা বড়ো নিউজ চেনেলে অলৰেডি আজি ৰাতিপুৱা নিউজ দি কৈছে যে যিজন ছোৱালীয়ে নিজকে আত্মহত্যা কৰি লৈছে সেইজন ছোৱালীয়ে যে নাসাৰ কাৰণে মাৰ খোৱা নাই তেখেতৰ বেলেগ ৰিজন আছিল সো আপোনালোকৰ যদি বুজি পোৱাৰ ক্ষমতা আছে গৈ কেনে নিউজটো চেক কৰিবা মই নিজৰ ডেসক্ৰিপচন বক্সত এই দুজন ইউটিউবাৰ যিবিলাকে বড়ো নিউজ দিয়ে মই তেওঁলোকৰ লিংকটো মই নিজৰ ডেসক্ৰিপচন বক্সত দি থৈছো সো মই শেষত এজন মানুহৰ কমেন্ট পঢ়ি বহুত ভাল লাগিছে সো আপোনালোকক মই পঢ়াই শুনাই আছো একচুয়ালি ৰাইট কিন্তু কথা কোৱাত অলপ ভাবি চিন্তি ক'ব লাগে ফেক নিউজ দিয়াটো ভাল হোৱা নাই বড়ো ভিডিঅ'ত কিয় আমাৰ অসমীয়া মানুহে ফেক নিউজ দিব লাগে দিছুন মিলা প্ৰীতিকে থাকিব লাগে দেখা নাই বড়ো হয় আমাৰ অসমীয়া ভাষা কিমান সন্মান কৰিছে আমি বড়ো ক'ব জানে নেকি আমাৰ অসমীয়া মানুহে আনৰ ভাষা সন্মান দিব না জানে এতিয়া বেয়াকৈ ধুই দিলে নে আমাক কিমান কিছুমান আমাৰ বেইমান অসমীয়াৰ কাৰণে আমি গালি খাব লগা হলনে সো বিক্ৰম গগৈ সো আপোনালৈ মোৰ এটো কমেন্ট লিখি দিয়াৰ বাবে অশেষ ধন্যবাদ তেখেতৰ কমেন্টৰ প্ৰতি বহুত ভাল লাগিল সো বুজাবিলাকে বুজি আৰু না নুবুজাবিলাকক আৰু কি কম সো বন্ধুসকল আজিলৈ মোৰ ভিডিও হিমানেই ধন্যবাদ